অলমষ্ট ফাইনাল যে BPF-এ মিত্ৰজোঁটৰ লগত এতিয়া থাকি পেলাই কাম কৰিব। এইটো অলমষ্ট ফাইনাল হ'ল, জাষ্ট ডিক্লাৰেশ্যনৰ বাকী সেইটো 2 এদিনতে হৈ যাব। আৰু আমি উপ নিৰ্বাচনটো লৈ পেলাই আমি আলোচনা কৰিছে হয় গোসাইগাঁওটো আমি BPF হিচাপে আমি খেলিম আৰু ভবানীপুৰটো আমি BPF হিচাপে বিজেপিক জিকাবৰ কাৰণে সহায় কৰিব লাগে, এইখিনি কথা। আৰু তামোলপুৰ বিষয় লৈ আমি এতিয়াও ফাইনেল কৰিব পৰা নাই। গ্ৰাম্য মহিলাৰ কথাটো এটা নুফুটা বন্দুকৰ নিচিনা হৈ গৈছে আৰু যিখিনি কথা মানে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে আপুনি তাক দেখি পেলাই গম পাব তেখেতে খুব ফ্ৰাষ্ট্ৰেশ্যনৰ কথাখিনি কৈ আছে। এতিয়া তেখেতসকলৰ কাৰণে ছাৰ্ভাইভেলৰ এটা প্ৰশ্ন আহিছে, কাৰণ 17 বছৰে ৰাইজক ভোগালে, কোনো এটা নতুন আঁচনি আনিব নোৱাৰিলে, শান্তি স্থাপন কৰিব নোৱাৰিলে, কোনো এটা ভাল কাম কৰিব নোৱাৰিলে। আমাৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল। বিজেপিৰ আমাৰ একো লোকচান নাই। অসমত প্ৰমোদ বড়ো 3বাৰ হাৰি গ'লেও অসমত মুখ্যমন্ত্ৰী সলনি নহয়, অসমত চৰকাৰ সলনি নহয়। বিজেপি চলাব অহা 15 বছৰে। ये तामुलपुर सीट हमारा है, मेरा होम कॉन्स्टिट्यूंसी है, इसको हम निगोशिएट नहीं करेगा। মোক যদি বিজেপিৰ পাৰ্টিটো দিয়াহেঁতেন UPPL ভোট এটাও নালাগে, এনেই জিকি যাওঁ আমি। সেইটোৱেই ৰাইজক স্পষ্টভাৱে জনাই দিছে যে এইবাৰ আৰু তামোলপুৰ সমষ্টিৰ পৰা UPPL বিদায় দিবৰ সময় হ'ল। বিজেপিৰ আমি অৱমাননা কৰা নাই, অসন্মানো কৰিব বিচৰা নাই, কাৰণ বিজেপিৰ চিম্বলেই নাই। ইয়াতে মই ক'ম যে প্ৰমোদ বড়ো ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতিশয় দুৰ্বল প্ৰাৰ্থী বাছি তাৰ যে আদৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20 বছৰীয়া একেটৰ শাসন, মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা কৰ্ম নিপুণতা, সেই বিষয়টো মূল যেতিয়া বিজেপিৰ এক্সিকিউটিভ মিটিং হয় ইয়াৰ আগতে আলোচনা কৰা হয় যে ভাৰত মাতা কি জয়, তাৰপিছত চিম্বলটো ফদুমপুল। কিন্তু আজিৰ দিনত ফদুমপুলতো চিন চাবে নাই, নহয় জানো? গতিকে আকৌ বোলে ট্ৰেক্টৰহে দিব লাগে। ক'ত নৰেন্দ্ৰ মোদীৰ আদৰ্শ, ক'ত প্ৰমোদ বড়োৰ ট্ৰেক্টৰৰ আদৰ্শ, হয় না নহয়? ট্ৰেক্টৰনো ক'ত আছিলে? আমি যদি BPR পৰা ওলাই নাহে ট্ৰেক্টৰটো চিন চাবে নাই। UPPL এইবাৰহে, আৰু কেতিয়াবা UPPL, কেতিয়াবা VDF, কেতিয়াবা PCR, নহয় জানো? গতিকে ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত এখন ৰাজনৈতিক পাৰ্টি একেসকলৰ চিন্তাধাৰা সংকীৰ্ণ হ'ব। গতিকে একেসকলৰ পৰা আমি কোনো এক্সপেক্ট নকৰোঁ, ৰাইজেও আমি কোনো আশা নকৰোঁ। কি কৰিছে কি কৰা নাই, যোৱা 8 মাহৰ যি ৰিজাল্ট দিছে, নহয় জানো, সেইটোৱেই ৰাইজক স্পষ্টভাৱে জনাই দিছে। যি মানে ৰাক্ষসৰ দৰক স্বৰূপ, সেই স্বৰূপটো লুকুৱাৰ কাৰণে ভৰিত ধৰি মানে ঘূৰি ফুৰি আছে। আজি প্ৰমোদ বড়োৰ ভৰিত ধৰে, অহাকালি CM ডাঙৰীয়া আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক ভৰিত ধৰে, আনটিল এতিয়া মানে ডিষ্ট্ৰিক্ট লেভেলৰ লিডাৰবিলাকৰ ভৰি ধৰি পেলাই UPPLত যোগদান দিয়ক, আমাক UPPLত লওক, বিজেপিত আমাক লওক বুলি মানে সংগ বিচাৰি ঘূৰি ফুৰিছে।